Hello everyone, I'm Himakshi and welcome back to my YouTube channel. আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মই এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু সেইটো ইনফৰ্মেটিভ ভিডিঅ' হয় আৰু মোৰ চেনেলত আগতেও মই এটা এনেকুৱা ভিডিঅ' এই টপিকৰ ওপৰতে বনাইছিলোঁ, কিন্তু যিহেতুকে এই বিষয়টো আকৌ মই কৈয়ে দিওঁ, বিষয়টো সকলোৱে গমেই পাইছে থাম্বনেইলত চাই, সেইটো হৈছে ইমিউনাইজেশ্যন শিডিউল। আৰু ইমিউনাইজেশ্যন শিডিউলৰ যিহেতুকে আপডেট হৈ থাকে, সেইটো কাৰণে কি হয়, আমিও আপডেট হৈ থাকিব লাগে। আৰু মই সেইটো কাৰণে ইমিউনাইজেশ্যন শিডিউল আমি জানো যে জন্মৰ পৰা 16 ইয়াৰ্ছলৈকে দিয়া হয় আৰু প্ৰেগনেণ্ট লেডিৰ যিখিনি গৰ্ভৱতী মহিলাকো দিয়া হয়, সেইখিনিও ইমিউনাইজেশ্যন শিডিউলৰ ভিতৰতে আহে। আৰু মই ভাবিছোঁ যে এই ইমিউনাইজেশ্যন শিডিউলখন মই পাৰ্টকৈ বনাম, কাৰণ একেলগে বনালে সকলোৰে অকণমান দিগদাৰ হয় মনত ৰাখিবৰ কাৰণে। সেইকাৰণে পাৰ্টকৈ বনালে আমাৰ সহজে আমি বুজি পাওঁ আৰু ইয়াক মনত ৰাখিব পাৰোঁ। সেইটো কাৰণে আজি এই ভিডিঅ'টোত মই জন্মৰ সময়ত দিবলগীয়া ভেকচিন কেইটাৰ কথাহে ক'ম, যে জন্মৰ সময়ত আমি কি টিকা লগাব লাগে সেইকেইটাৰ বিষয়েহে আজি ক'ম। আহকচোন জানো ইমিউনাইজেশ্যন কিয় ইমান বেছি আমাৰ কাৰণে দৰকাৰী হয়, টিকাকৰণ কিয় ল'ৰা ছোৱালীক দিব লাগে, টিকাকৰণ যদি নিদিয়ে কি হ'ব পাৰে। মই ইমিউনাইজেশ্যনটো এটা সৰু উদাহৰণৰ দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু সেই উদাহৰণটো হৈছে যেনেকৈ আমাৰ ভাৰতবৰ্ষত এটা ডিফেন্স ছিষ্টেম আছে। তো ভাৰতবৰ্ষৰ ডিফেন্স বুলিলে কি বুজোঁ? ডিফেন্স যেতিয়া বুলি কোৱা হয় তেতিয়া সদায় কি আহে? আৰ্মি আহিব, CRPF, BSF, ITBP, পুলিচ, আছাম ৰাইফেলছ, এই গোটেইখিনি আহিব। কিয়? কাৰণ তেওঁলোকে আমাৰ দেশখনক শত্ৰুৰ পৰা বচাই ৰাখে আৰু যাৰ কাৰণে আমি সুখ শান্তিৰে থাকিব পাৰিছোঁ ধুনীয়াকৈ। চ' তেওঁলোকে কি কৰে? বৰ্ডাৰত থাকে, বৰ্ডাৰত দিনে নিশাই দিনে ৰাতিয়ে ডিউটি কৰি আমাক ৰক্ষা কৰে। তো ঠিক তেনেদৰে টিকাকৰণটো আমাৰ কাৰণে এটা ডিফেন্স হয়। আমাৰ টিকাকৰণটোৱে কি কৰে? যেতিয়া আমি টিকাকৰণ দিওঁ সৰু ল'ৰা ছোৱালীক, তেতিয়া এটা ডিফেন্স মেকানিজমৰ নিচিনা কাম কৰে। আৰু টিকাকৰণ দিয়াৰ লগে লগে যিবিলাক বাহিৰৰ পৰা এনিমি আছে, এনিমি মানে আমি কি বুজোঁ? যিবিলাক ভাইৰাছ, বেক্টেৰিয়া, প্ৰটজোৱা, যিবিলাক মাইক্ৰ' অৰ্গানিজমছ আছে, বীজাণু আছে, সেইবিলাক শৰীৰত সোমালেও যাতে আমাক আক্ৰমণ কৰিব নোৱাৰে, সেইটো কাৰণে টিকাকৰণ দিয়া হয়, যাতে টিকাকৰণে আমাৰ শিশুটিক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰি ৰাখে। কিছুমান বহুত মাৰাত্মক ৰোগ আছে যিবিলাকৰ কাৰণে আমাৰ শিশুটিৰ যিটো শক্তি আছে, প্ৰতিৰোধ কৰা শক্তি, সেইখিনি একেবাৰে কম। সেই প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বহুত কম হয়, যাৰ কাৰণে আমি টিকাকৰণ দিওঁ। তো এতিয়া আহক জানো টিকাকৰণৰ জন্মৰ লগে লগে শিশুটিক কি টিকাকৰণ কৰিব। চ' সাধাৰণতে জন্ম পোৱাৰ পিছত শিশুটিক 3টা টিকা দিয়া হয়, 3টা ভেকচিন দিয়া হয়। চ' প্ৰথমটো হৈছে BCG, আপোনালোক সকলোৱে জানে BCG, হয়তো শুনিছেও। আৰু হেপাটাইটিছ B, আৰু এটা হৈছে OPV। আৰু BCG সেইটো দিয়া হয় যক্ষ্মা ৰোগৰ কাৰণে, টিউবাৰকুলোচিছৰ কাৰণে, শিশুটিক ৰক্ষা কৰিবৰ কাৰণে। আৰু এই BCG ভেকচিনটো জন্মৰ পিছত দিয়া হয়, আৰু ইয়াক মেক্সিমাম যদি কিবা কাৰণত জন্মৰ সময়ত দিয়া নহয়, যদি শিশুটিৰ গা বেয়া আছে বা শিশুটিৰ কিবা এটা অসুবিধাৰ কাৰণে দিব পৰা নাই, তেতিয়াহ'লে পিছতো দিব পাৰি। আৰু ইয়াৰ মেক্সিমাম 1 year মানে এবছৰলৈকে ইয়াক দিব পাৰি। তো এবছৰৰ ভিতৰত BCG ভেকচিন ল'লেও ইফেক্টিভ হয়। আৰু যদি জন্মৰ সময়ত লয় তেতিয়া ইয়াৰ ড'জটো অকণমান কম থাকে, এইটো হৈছে 0.05 ml। আৰু যদি এমাহৰ ভিতৰত, সেইটো মই ক'ম, জন্মৰ পৰা এমাহৰ ভিতৰত যদি শিশুটিক BCG ভেকচিন দিয়া হয় তেতিয়া 0.05 ml। আৰু যদি এমাহৰ পিছত দিয়ে তেতিয়াহ'লে 0.1 ml দিয়ে। আৰু ইয়াক হাতত দিয়ে, হাতৰ ওপৰত, আৰু ইন্ট্ৰাডাৰ্মেলি দিয়া হয়। তাৰপিছত আহক
2 নম্বৰ ভ্যাকচিনটো হৈছে হেপাটাইটিছ বি, সেইটোক আমি হেপাটাইটিছ বি বুলি কোৱা হয়, স্মল লেটাৰ বি। আৰু সেই বি মানে হৈছে বাৰ্ড ড'জ, হেপাটাইটিছ বাৰ্ড ড'জ। আৰু সেইটো কি কৰা হয় উইদিন 24 আৱাৰ্ছৰ ভিতৰতে দিয়া হয়। জন্ম পোৱাৰ 24 ঘণ্টাৰ ভিতৰতে সেই ভ্যাকচিনটো দিব লাগে। আৰু যদি 24 ঘণ্টাৰ ভিতৰত নিদিয়ে তেনেহ'লে সেই ভ্যাকচিনটো দি আৰু লাভ নাই, মানে যিটো 0 ড'জ হয়। আপোনালোকে আকৌ দিব পাৰিব 1.5 মাহত। সেইটো মই পিছৰ মোৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'ম। আৰু জন্মৰ 24 ঘণ্টাৰ ভিতৰতে দিব লাগিব, সেই বাৰ্ড ড'জ বুলি কোৱা হয় জন্মৰ যিটো হেপাটাইটিছ বি ড'জ। আৰু সেইটো দিয়া হয় 0.5 ml, আৰু তাক দিয়া হয় ভৰিত দিয়া হয় মিঠাই। আৰু তাৰপিছত 3 নম্বৰটো হৈছে OPV। আপোনালোকে সকলোৱে জানে পলিঅ' ভেকচিন বুলি কয়। আৰু OPV সেইটো কি বুলি কোৱা হয়, বি স্মল লেটাৰ বি থাকে, OPV বাৰ্ড ড'জ OPV। আৰু সেইটোক আমি 0 ড'জ বুলি ধৰা হয়, আমি সেইটো কাউণ্ট নকৰোঁ, সেইকাৰণে 0 বুলি কোৱা হয়। আৰু OPV যিটো পলিঅ' ভেকচিন সেইটো কি কৰা হয় 2 টোপাল দিয়া হয়, 2 ড্ৰপছ অৰেলি মুখেৰে দিয়া হয়। আৰু সেইটো জন্মৰ পৰা আপুনি 15 দিনৰ ভিতৰত দিব পাৰে, মানে শিশুটিৰ জন্মৰ পৰা 15 দিন হোৱাৰ 15 দিনৰ সময়ৰ ভিতৰত দিলেও হ'ব। চ' এই তিনিটাই ভেকচিন আছিলে। চ' এটা হৈছে BCG, আনটো হৈছে হেপাটাইটিছ বি আৰু OPV। চ' এই তিনিটা ভেকচিন শিশুটিৰ জন্মৰ লগে লগে দিয়া উচিত। আৰু কেইটামান জানিবলগীয়া কথা, এইটো হৈছে শিশুটিৰ আমি দেখিবলৈ পাওঁ টীকাকৰণৰ পিছত জ্বৰ হোৱা, আৰু যিটো একেবাৰে স্বাভাৱিক, ভয় কৰিব নালাগে। আপোনালোকে পেৰাচিটামল যেতিয়া ভেকচিন দি যাব তেতিয়া ডক্টৰ বা তাত যদি নাৰ্ছ থাকে তেওঁলোকে সদায় পেৰাচিটামল দিয়ে পঠিয়ায়। যদি শিশুটিৰ জ্বৰ হয় তেতিয়া খুৱাব লাগে। এইখিনি আছিলে আজিৰ মোৰ ক'বলগীয়া। আৰু আজিৰ যদি ভিডিঅ'টো চাই আপোনালোকে সঁচাকৈ ভাল পাইছে তেনেহ'লে কমেণ্ট কৰিব, লগতে লাইক, আৰু যদি আপোনাৰ প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটি ভিডিঅ' লৈ আহিম ইমিউনাইজেশ্যনৰ ৰিলেটেড, সেইটো পাৰ্ট 2। আৰু মই এনেকৈ পাৰ্টকৈ লৈ আহিম তেতিয়া যাতে আমাৰ সকলোৰে বুজিবৰ কাৰণে আৰু মনত ৰাখিবৰ কাৰণে সুবিধা হয়। নমস্কাৰ, এতিয়া মই বিদায় লৈছোঁ।